ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণী বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ ডব্ৰেনাৰ ট্ৰায়াডৰ বিষয়ে আলোচনা কৰিম। নৱম শ্ৰেণীত তোমালোকে পঢ়ি আহিছা যে পদাৰ্থবোৰক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণী বিভাগ কৰা হয়। আৰু মৌল হৈছে পদাৰ্থৰ এনে এক অৱস্থা যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সৰল পদাৰ্থলৈ ভাঙিব নোৱাৰি। 1800 চনমানত কেৱল 30টা মৌলৰ বিষয়ে জনা গৈছিল আৰু বৰ্তমান সময়ত 118টা মৌল আৱিষ্কাৰ হৈছে আৰু ইয়াৰে 94টা মৌল প্ৰাকৃতিক বা প্ৰকৃতিত পোৱা যায় আৰু 24টা মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰিছে। সকলোবোৰ মৌলৰে বেলেগ বেলেগ ধৰ্ম আছে আৰু বৈজ্ঞানিকসকলে মৌলবোৰৰ ধৰ্মৰ বিষয়ে বহুতো তথ্য আহৰণ কৰিছিল বা তেওঁলোকে অধ্যয়ন কৰিছিল। কিন্তু তেওঁলোকে যিবোৰ তথ্য আহৰণ কৰিছিল সেইবোৰ শৃংখলাবদ্ধ হোৱা নাছিল আৰু সেইবাবে মৌলৰ অধ্যয়নত এটা সমস্যা আহি পৰিছিল। আৰু তেতিয়াই মৌলৰ শ্ৰেণী বিভাজনৰ ধাৰণাটো আহিল। যিকোনো বস্তু যেতিয়া শ্ৰেণী বিভাজন কৰা হয় তেতিয়া বস্তুবোৰ শৃংখলাবদ্ধ হয় আৰু অধ্যয়ন কৰিবলৈ সহজ হয়। সেইবাবে বিজ্ঞানীসকলে কি কৰিলে, মৌলবোৰক সিহঁতৰ ধৰ্ম অনুসৰি শ্ৰেণী বিভাজন কৰি শৃংখলাবদ্ধভাৱে সজাবলৈ চেষ্টা কৰিলে। মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰথম প্ৰয়াস কৰা বিজ্ঞানীজনৰ নাম হৈছে জহান ওলফগেং ডব্ৰেনাৰ। এতিয়া ডব্ৰেনাৰে কি কৰিছিল সেয়া আমি জানি লওঁ। তেওঁ একে ধৰ্মৰ কিছুমান মৌল লৈ একোটা গোট গঠন কৰিছিল। এটা গোটত 3টা মৌল লৈছিল। এই গোটবোৰক ডব্ৰেনাৰ ট্ৰায়াড নাম দিয়া হৈছিল। যিকোনো 3টা বস্তু থকা এটা গ্ৰুপ বা গোটক ট্ৰায়াড বুলি কোৱা হয়। ইংৰাজীত ট্ৰাই মানে 3 বা 3। ডব্ৰেনাৰে 3টা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইখন তালিকাত 3টা মৌল থকা 3টা গোট দেখুওৱা হৈছে। প্ৰথমটো গোটত থকা মৌলকেইটা হৈছে লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম। দ্বিতীয়টোত আছে কেলছিয়াম, ষ্ট্ৰনছিয়াম আৰু বেৰিয়াম। তৃতীয়টো গোটত আছে ক্লৰিন, ব্ৰমিন, আয়ডিন। এতিয়া চোৱা, এই আটাইবোৰ মৌলৰেতো একোটা পাৰমাণৱিক ভৰ আছে। পাৰমাণৱিক ভৰ কি হয় সেয়া তোমালোকে নৱম শ্ৰেণীত ইতিমধ্যে পঢ়ি আহিছা। পৰমাণু এটাৰ কেন্দ্ৰত থকা প্ৰটন আৰু নিউট্ৰনৰ যোগফলটোৱে হৈছে পাৰমাণৱিক ভৰ। ডব্ৰেনাৰে কৈছিল যে এটা ট্ৰায়াডত থকা মৌল 3টা যদি আমি পাৰমাণৱিক ভৰ কমৰ পৰা বেছিলৈ সজাওঁ তেতিয়া মাজত থকা মৌলটোৰ পাৰমাণৱিক ভৰ আন 2টা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান। উদাহৰণস্বৰূপে এইখন তালিকালৈ মন কৰা। ইয়াত 3টা ট্ৰায়াড আছে। প্ৰথমটো লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম। লিথিয়ামৰ পাৰমাণৱিক ভৰ 7, পটাছিয়ামৰ 39। এই 2টা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মান উলিয়ালে আমি পাম 7 + 39 / 2 = 23। আৰু আচৰিত কথা এইটোৱেই যে 23টো হৈছে মাজত থকা মৌল অৰ্থাৎ ছ'ডিয়ামৰ পাৰমাণৱিক ভৰ। পিছৰ গোটটো মন কৰা। ইয়াত আছে ক্লৰিন, ব্ৰমিন, আয়ডিন। ক্লৰিনৰ পাৰমাণৱিক ভৰ 35.5, আয়ডিনৰ 126.5। গড় মান হ'ব 35.5 + 126.5 / 2 = 81, যিটো ব্ৰমিন অৰ্থাৎ মাজত থকা মৌলটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান। শেষৰটো ট্ৰায়াডত আছে কেলছিয়াম, ষ্ট্ৰনছিয়াম আৰু বেৰিয়াম। কেলছিয়ামৰ পাৰমাণৱিক ভৰ 40, বেৰিয়ামৰ 137। গড় মান হ'ব 40 + 137 / 2 = 88.5 হ'ব এইটো, যিটো ষ্ট্ৰনছিয়ামৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান। এইদৰে ডব্ৰেনাৰে ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলৰ গোট গঠন কৰিছিল আৰু ট্ৰায়াড হিচাপে শ্ৰেণী বিভাজন কৰিছিল। কিন্তু ইমানবোৰ মৌল থাকোঁতেও ডব্ৰেনাৰ ট্ৰায়াড সকলো মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য নাছিল। সেই সময়লৈকে প্ৰায় 20-25টামান মৌল আৱিষ্কাৰ হৈছিল, কিন্তু মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পৰা হৈছিল। এইটোৱে হৈছে ডব্ৰেনাৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ডব্ৰেনাৰ ট্ৰায়াড কি হয় সেয়া বুজিব পাৰিছা। পিছৰ ক্লাছত আমি নিউলেন্সৰ অষ্টসূত্ৰৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।